ইতিবাচক প্ৰভাৱ পৰিব, এপ্ৰ'চটো কনভিনচিং হ'ব, জনসাধাৰণক প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব। গতিকে আমি সচৰাচৰ আমি যিটো ভাবি থাকোঁ যে আমাৰ স্বাস্থ্য জনিত যিটো সেৱা, সেই সেৱা কৰিব লাগিব। এইকাৰণে আমি সকলোৱে কওঁ যে বিজেপি ইজ এ পাৰ্টি উইথআউট ডিফাৰেন্স। এই যে পাৰ্থক্য অন্যান্য ৰাজ্য আছে, এই ছ'চিয়েল ইছ্যুসমূহৰ ক্ষেত্ৰতো আমি এটা পৰিপূৰক ভূমিকা, এটা শক্তিশালী জনমত গ্ৰহণ কৰাৰ কাৰণে ব্যক্তি হিচাপে আমি চিকিৎসা কোষ হিচাপে, মেডিকেল চেল হিচাপে আমি জড়িত হ'বই লাগিব। সময়ে সময়ে আমাৰ তেনেধৰণৰ নিৰ্দেশনা থাকিব। আপোনালোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই? এই বাল্য বিবাহ অলৰেডি এটা আইন হিচাপে চলি আছে, কিন্তু কৰি থকাৰ পিছতো কেতিয়াবা বহুতো কথা চলি থাকিলেও অকল চৰকাৰৰে সম্পূৰ্ণ দায়িত্ব নহয়, সমাজখনৰ দায়িত্ব। সমাজখনে দেখুৱাই দিব লাগিব যে কোনটো ল'ৰা কিমান বয়সত বিয়া পাতিছে নাপাতিছে। এইবিলাক যিবিলাক বিবাহ হৈছে সেইবিলাক কোনো নিয়মত হোৱা নাই, অনিয়মিতভাৱে এইবিলাক বিয়া হৈছে। আপুনি চাব যে এইবিলাক কথা ওলাইছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিছুমান এনেকুৱা প্ৰশ্ন সুধিছে যে কিয় হিন্দু আৰু মুছলিমক কিয় টাৰ্গেট কৰি, আজি মাইনৰিটিক টাৰ্গেট কৰি কিয় বাল্য বিবাহৰ এফেক্টটো বেছি হৈছে। কিন্তু তেনেকুৱা কথা নহয়। আজি আপুনি যদি যায়, আজি মিটিঙত তাকেই ডিছকাশ্যন কৰা হৈছে। আমি মাইনৰিটি জেগাত দেখা পোৱা গৈছে, সেই জেগাবিলাকত যেতিয়া মন্ত্ৰী ডাঙৰীয়াই ধুনীয়াকৈ আজি ৰণোজ পেগু ডাঙৰীয়াই কৈছে, তেওঁ মিটিঙত এই কথাই উল্লেখ কৰিছে, যেতিয়া আমি বৰপেটা ডিষ্ট্ৰিক্টত গৈ তেখেতে যদি মিটিং কৰিছিলে, তেতিয়া হাত থাপৰি কিন্তু মাইনৰিটিৰ মহিলাগৰাকীসকলেহে মাৰিছে। কাৰণ তেওঁলোকেও জানে কিছুমান ফ'ৰ্চ মেৰেজ হৈছিলে, কম বয়সত তেওঁলোকক জোৰ জবস্তি কৰি বিয়া পাতি দিয়া গৈছিলে। গতিকে এনেকুৱাবিলাক প্ৰচাৰ আমি সমাজৰ আমি কৰ্মকৰ্তা হিচাপে আমি ৰাইজৰ মাজত এইবিলাক অপপ্ৰচাৰবিলাক আমি নাইকিয়া কৰিব লাগিব আৰু পজিটিভ ইম্পেক্ট আমি আনিব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক ষ্টেপ লৈছে সেইটো নিগেটিভ হিচাপে ল'ব নালাগে, সেইটো পজিটিভ হিচাপে ল'ব লাগে। আৰু আইন থাকিলেও নহ'ব, আইনখনক আমি সদায় সামাজিকভাৱে আমি ৰাইজে আগবাঢ়ি আমি এই আইনখনক পালন কৰিব লাগিব, তেতিয়াহে এই আইনবিলাক সম্পূৰ্ণভাৱে সফলতা হ'ব। হয়, আজি আমাৰ ৰাজ্যিক বিজেপি মেডিকেল চেলৰ এখন ডাঙৰ মিটিং পতা হৈছিল। এই মিটিঙত আমি মেডিকেল চেলৰ কোষৰ পৰা কি কাম কৰা হ'ল নহ'ল তাৰে এটা মিটিঙত ডিছকাশ্যন হৈছিলে। ইয়াত আমাৰ লগত উপস্থিত আছিলে আজি এই মিটিঙত আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়া, তাৰ লগত উপস্থিত আছিল আমাৰ সাংসদীয় সম্পাদক ফণী শৰ্মা ডাঙৰীয়া আৰু মনোজ বড়ো ডাঙৰীয়াৰ লগতে আমাৰ যিখিনি কাৰ্যকৰ্তাৰ লগতে আমাৰ মেডিকেলছৰ লগত জড়িত থকা সকলো ডক্টৰবিলাক আহি ডিষ্ট্ৰিক্টৰ পৰা আহি তেওঁলোকৰ নিজৰ মত বিনিময়বিলাক ডিছকাছ কৰা হৈছিলে। আজি মেডিকেল চেলত ডক্টৰসকলে যিটো এটা ভূমিকা গ্ৰহণ কৰি আছে তাৰে লৈ বিশেষভাৱে ফণী শৰ্মা ডাঙৰীয়াই উল্লেখ কৰিছে, মনোজ বড়ো ডাঙৰীয়াই উল্লেখ কৰিছে আৰু এই কথাটো বুজাই দিছে যে দলৰ লগত থাকি আমি সমাজৰ লগত মিলি অকল ডক্টৰী কৰিলেই নহ'ব, সমাজখন গ্ৰহণ কৰা, সমাজখনত আমাৰ যিটো ৰোল ডক্টৰসকলৰ সেই প্ৰাধান্যটো আৰু বেছি বিস্তাৰপূৰ্বক ৰাইজৰ মাজত প্ৰভাৱ পেলাব দিছে। আমাৰ দলৰ পৰা যিটো নীতি আদৰ্শ যে নেশ্যন ফাৰ্ষ্ট, দল ছেকেণ্ড আৰু নিজ চেল্ফটো তৃতীয় স্থানত ৰখা হৈছে, এই কথাবিলাক ৰাইজে জানিব লাগে। ইয়াৰ লগত আমি সদায় ডক্টৰসকলে মানৱ সেৱা কৰিয়ে আহিছোঁ, কিন্তু সমাজখন গঢ়াটো তাৰ সম্পূৰ্ণ আমাৰ ডক্টৰসকলৰ দায়িত্ব। 2024-26 ইলেকশ্যনত আমাৰ কাৰ্যকৰ্তা হিচাপে ডক্টৰসকলৰ প্ৰধান ভূমিকা হ'ব বুলি আশা কৰিছে। এই যে বাল্য বিবাহৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰকৈ এইবাৰ কৰিছে, ইয়াৰ যিবিলাক পজিটিভ এফেক্ট, কাৰণ কিয় অসমত এতিয়াও IMR, মেটাৰ্নেল মৰ্টেলিটি ৰেট এইবিলাক বহুত কম, ইনফেক্ট দেশত সকলোতকৈ কম, কিন্তু ইয়াৰ ডাঙৰ কাৰণ হৈছে কি এই বাল্য বিবাহ, চাইল্ড মেৰেজ কৰাৰ কাৰণে সোনকালে ল'ৰা ছোৱালী জন্ম হয় আৰু এনেকৈ বহুতো নাৰী, বহুতো ছোৱালী মৃত্যুৰ মুখত পৰিছে। সেইকাৰণেই হৈছে ইনফেণ্ট মৰ্টেলিটি ৰেট আৰু মেটাৰ্নেল মৰ্টেলিটি ৰেট। যদি আমি যেতিয়ালৈকে এই বাল্য বিবাহ বন্ধ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে অসমৰ যোনটো স্থান ইনফেণ্ট মৰ্টেলিটি আৰু মেটাৰ্নেল মৰ্টেলিটি সদায় তলত থাকিব। গতিকে প্ৰধানমন্ত্ৰীৰ যিবিলাক প্লেনিং আছিলে যে অসমক বা ভাৰতবৰ্ষক এখন প্ৰধান ৰাষ্ট্ৰ, ভাৰতবৰ্ষ সদায় শ্ৰেষ্ঠ ৰাষ্ট্ৰ বুলি ঘোষণা কৰিছিলে, সেইবিলাক হ'বৰ কাৰণে আজি এই মিটিঙত ডিছকাশ্যন হৈছে যে আমি সদায় তলৰ লেভেলৰ পৰা ৰাইজৰ মাজত, সমাজৰ মাজত এনেকুৱা যিবিলাক ড্ৰাগছৰ নিচিনা এফেক্ট হৈছে সৰু ল'ৰা ছোৱালীৰ শৰীৰত, সেইবিলাক যাতে আমি নাশ কৰিব পাৰোঁ, সেইবিলাক কথাও ডিছকাশ্যন হৈছে। যিহেতু আপুনি এটা কথা উত্থাপন কৰিছে যে বাল্য বিবাহ